প্ৰত্যেকটো সম্বন্ধতে এজাক ধুমুহাৰ খুবেই প্ৰয়োজন কাৰণ সেই হৈ যোৱা ধুমুহাটোৰ পৰাহে গম পোৱা যায় কোন কাৰ কিমান আপোন আছিলে এটা কথা সুধো মই আঁতৰি গলে তুমি বেলেগ ছোৱালী ভাল পাবা নেকি মানে কয় ন চকুৰ আঁতৰ হলে মনৰো আঁতৰ হয় বুলি কথা এষাৰ আছে নহয় ও সেই কাৰণেহে আজি আই লাভ ইউ কৈছা ন নহয়